بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সুপ্ৰিয় দৰ্শক, আজি আমি আপোনাক জনাব গৈ আছো 40টা গুৰুত্বপূৰ্ণ উপদেশ যি প্ৰত্যেকজন মানুহৰে জনা দৰকাৰ। গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ অনুৰোধ থাকিল। নম্বৰ 1, তিনিটা সময়ত শুই নাথাকিব। সেয়া হ'ল ফজৰৰ পিছৰ পৰা সূৰ্যোদয় পৰ্যন্ত, আসৰৰ পৰা মাগৰিব পৰ্যন্ত আৰু মাগৰিবৰ পিছৰে পৰা ইশা পৰ্যন্ত। 2, দুৰ্গন্ধময় ব্যক্তিৰ কাষত নবহিব, যেনে যাৰ মুখৰ পৰা চিগাৰেট অথবা কেঁচা পিঁয়াজৰ গোন্ধ ওলায়। 3, এনে লোকৰ লগত নুশুব যিয়ে শোৱাৰ আগত অশ্লীল কথা কয়। 4, বাওঁ হাতেৰে খোৱা আৰু পান কৰাৰ পৰা বিৰত থাকক। 5, দাঁতত ফচি থকা কোনো কিছু ওলাই আকৌ নাখাব। 6, হাত ভৰি আঙুলি গাঁঠিবোৰ ক্ৰেকিং নকৰিব, মানে নুফুটাব। 7, জোতা পৰিধান কৰাৰ আগত ভালদৰে চাই ল'ব। 8, নামাজ পঢ়ি থকা অৱস্থাত আকাশৰ ফালে নাচাব। 9, টয়লেটত থুক সেকাৰ নেপেলাব। 10, কয়লাৰে দাঁত নামাজিব। 11, লং পেণ্ট বা ট্ৰাউজাৰ বা পায়জামা বহি কেনে সু ভৰিত আগে পৰিধান কৰক। 12, গৰম বস্তু মুখেৰে ফুৱাই ঠাণ্ডা কৰি নাখাব। প্ৰয়োজনত বিচনী বা ইলেক্ট্ৰিক ফেন ব্যৱহাৰ কৰিব পাৰে। 13, দাঁতেৰে কঠিন একো বস্তু ভঙাৰ চেষ্টা নকৰিব। 14, ইকামা আৰু নামাজৰ মধ্যৱৰ্তী সময়ত কথা নকব। 15, টয়লেটত থকা অৱস্থাত কথা নকব। 16, বন্ধুবৰ্গৰ বিষয়ে একো আলোচনা নকৰিব, কিয়নো ভাল কথা আলোচনা কৰি থাকোঁতে ছয়তানে বেয়া কিছু মুখেৰে ওলাই দিব। 17, বন্ধুবৰ্গৰ বাবে প্ৰতিকূলতাৰ সৃষ্টি নকৰিব। 18, গৈ থকা অৱস্থাত বাৰে বাৰে পিছফালে ঘূৰি নাচাব। 19, খোজকাঢ়ি থকা অৱস্থাত দম্ভালি মাৰি খোজ নাকাঢ়িব। 20, কেতিয়াও মিছা নক'ব, আনকি ৰং ধেমালিটো নক'ব। 21, নাকৰ একেবাৰে কাষত নি একো বস্তু শুঙি নাচাব। 21, স্পষ্টভাৱে কথা কোৱাৰ চেষ্টা কৰক যাতে ব্যক্তি এজনে বুজি পায়। 23, অকলে কেতিয়াও ভ্ৰমণ নকৰিব, 2জনৰ অধিক বা সম্ভৱ হ'লে দলবদ্ধভাৱে ভ্ৰমণ কৰক। 24, নিজে একো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব, বুদ্ধিসম্পন্ন কাৰোবাৰ পৰামৰ্শ লওক, কিন্তু সিদ্ধান্ত আপোনাৰ হ'ব লাগিব। 25, নিজকে লৈ কেতিয়াও গৌৰৱ নকৰিব। 26, খাদ্যক লৈ কেতিয়াও মন বেয়া নকৰিব, যি ভাগ্যত পালে তাকে লৈ আল্লাহৰ শুক্ৰিয়া আদায় কৰক। 27, অহংকাৰ নকৰিব, অহংকাৰ একমাত্ৰ আল্লাহ পাকৰ ক্ষেত্ৰত প্ৰযোজ্য। 28, ভিক্ষাৰীসকলক লৈ হাঁহি ঠাট্টা নকৰিব। 29, অতিথিৰ লগত হৃদয়ৰ পৰা যথাসাধ্য ভাল ব্যৱহাৰ কৰক। 30, ভাল কিবা এটাত সহযোগিতা কৰক। 31, দৰিদ্ৰতাৰ সময়ত ধৈৰ্য ধাৰণ কৰক। 32, নিজৰ ভুলৰ কথা ভাবক আৰু অনুশোচনা কৰক। 33, যিয়ে আপোনাৰ লগত অমংগল কামনা কৰে তাৰ লগতো ভাল আচৰণ কৰক। 34, যিখিনি আছে তাক লৈয়ে সন্তুষ্ট থাকক। 35, বহুত বেছি শুই নাথাকিব, ফলত স্মৃতিশক্তি লোপ পাব। 36, নিজৰ ভুলৰ বাবে দিনত অন্তত 100 বাৰ অনুতপ্ত হওক, অৰ্থাৎ আস্তাগফিৰুল্লাহ পঢ়ক। 37, অন্ধকাৰত একো নাখাব। 38, মুখ ভৰ্তি কৰি একো নাখাব, শিশুসকলক মুখ ভৰ্তি কৰি একো খাব নিদিব। 39, আনৰ ভুল ত্ৰুটি বিচাৰি নুফুৰিব। 40, কোনো বিষয়ৰ সঠিক তথ্য নথকাকৈ একো সিদ্ধান্ত নল'ব। আল্লাহ পাকে আমাক এই আমালবোৰ মানি চলাৰ তৌফিক দান কৰক, আমিন। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী সময়ত আকৌ অন্য এটি বিষয়লৈ আপোনালোকৰ মাজত উপস্থিত হওঁ। তেতিয়ালৈ ভালে থাকিব। ৱা আখিৰু দা'ৱানা আনিল হামদুলিল্লাহ।